নমস্কাৰ, মই বিতুপন আছে। মই অন্য এটা ভিডিঅ' সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ লগত আছে ব্ৰইলাৰ। কাৰণ মই আজি ভিডিঅ'টো মানে মই নিজকে মানে হাঁহি মই কেতিয়াবা মানে ল'ৰাটোৱে মানে ইউটিউব চেনেল এটা খুলিবলৈ কৈ আছে হা। আপোনালোকক কৈ দিছোঁ, ইউটিউব চেনেলটো খুলিবলৈ কৈ আছে মানে সি বহুত দিনৰ পৰা গাই আছে। তাকে মই তাক খুলি দিম বুলি কৈ অলপ ঠগি আছোঁ বাৰু। তাকে ল'ৰাটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, কোনটো ল'ৰাই ইউটিউব চেনেলটো খুলিবলৈ কৈ আছে। চাব আৰু তাৰ লগতো পাতিম ইউটিউবৰ বিষয় লৈ। না এইটো ল'ৰাটো আমাৰ দাদা ল'ৰা হয়। তাকে এই বহুত দিনৰ পৰা ইউটিউব চেনেল এটা খুলি দিবলৈ কৈ আছে। সি এতিয়া ইউটিউব চেনেল খুলি কি কৰিব কি নকৰিব তাক সুধিম, এতিয়া কি কয় কি নকয়। তাকে ইউটিউব চেনেলটো বাৰু তোক খুলি দিম হা। ইউটিউব চেনেলটো বাৰু খুলি দিম। ইউটিউবত ভিডিঅ' দিবি নে তই নিজে বনাবি নে কিবা এনেকে এলবাম ভিডিঅ' আপলোড কৰিবি হে? কি কাৰণে তই ইউটিউব চেনেলটো খুলিম বুলি ভাবিছ? তই নিজে ব্লগ চেনেল বনাবি নে? হয় নেকি? তাৰপিছত কাইমাষ্টাৰত এডিট কৰিবি? আকৌ কাইমাষ্টাৰ ভিডিঅ' বনাম কাইমাষ্টাৰ ভিডিঅ' বনাম বুলি কৈছ যে? এডিট কৰিম বুলি ক। তাৰপাছত এডিট কৰিবি, ভিডিঅ' আপলোড দিব জান? কোনে শিকালে তোক? কোনে শিকালে এইবোৰ? কোনে শিকালে ক আকৌ? ওচৰৰ ল'ৰা এটাই শিকাইছে। হয় নেকি? ওচৰৰ ল'ৰা এটাই কি বুলি শিকাইছে কচোন? কি বুলি শিকাইছে ক আকৌ? কেনেকে তই ইউটিউব চেনেল বনাব? ভিডিঅ' লাইক কৰিব লাগে চাই আকৌ ষ্টাৰ মাৰি দিব নি আকৌ তোৰ ভিডিঅ' চালে? হে? নেমাৰে? হয় নেকি? ঠিকে আছে। বাকী এইটো ল'ৰাটো চাওক কি কৰি ফুৰিছে। গিটাৰ আমাৰ লগত আছে জুনুকা এতিয়া গান গাম বুলি কৈছে। আৰু গানটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। জুনুকা বিনা এয়া আমাৰ লগত চব আছে। মই চিনাকি কৰি দিছো, আমাৰ সঞ্জীৱ দাস ভাইটি, এয়া আমাৰ দাদা ল'ৰা, এয়া ৰাহুল আৰু গান গাই ধুনীয়া গায় গানবোৰ। সেইটো কাৰণে গানটো শুনিম বুলি আহিছো। সি গান এটা গাম বুলি কৈছে ধুনীয়াকে। গানটো শুনিম বুলি কৈছো, তাৰ মুখে গানটো আমি শুনিম আৰু আপোনালোকে কেনেকুৱা লাগিছে গানটো ক'ব। ওলা ফুটে যি গায় আৰু তাকে শুনিব, গানটো ভাল লাগিলে ক'ব। ধুনীয়াকে জুনুকা বসন্ত লাজ কৰিছে অকমান, লাজ নকৰিব। গানটো গাওক। কিটো গাবি? কনেংটো গাব। এয়া জুনুকাত আছে। মোৰে কনেং পাহৰি নাযাবি তই। रुको जरा सबर करो।
বিবেকে উতুৰা ছবি আঁকিছে মিঠা হাঁহিটিৰে টোপনি কৰিছে এবাৰ ভাবিছে মোৰে হৈ আহি যা খাব মোৰে কণে গৈ তোকে বৰ ভাল পাওঁ মই লাইক একদম কৰিব দেই গাইছ গানটো কেনেকুৱা লাগিলে আপোনাক ক'ব হ'ব দোষ ফোন কৰিলে আৰু সৰু ল'ৰা গাইছে এনেই কি ক'লে বোলে মই গান বোলে এটা ভিডিঅ' কৰিব কি ক'লে মানে মই শুনিলোঁ ভাল লাগিলে গান ক'ব এনেই বেয়া হ'লেও ভাল হ'লে ক'ব আৰু মৰম দিব আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব ন কৈ দিব কিবা যদি ভুল আছে ক্ষমা কৰি দিব লাগিব কিবা যদি ভুল আছে মোক ক্ষমা কৰি দিব ক'লে যে আগলৈ যে ভাল ভাল গাব পাওঁ ভালকৈ গাব পাওঁ ভালকে গাব পাওঁ ভাল ভাল গান গাব পাওঁ ভাল ভাল গান গাব পাওঁ এনেই তোমাৰ গায়ক চায়ক হোৱা কিবা সপোন আছে নেকি আছে কি জুবিন গায়কৰ লিখীয়া হ'বা জুবিনৰ সৌ হা প্ৰেক্টিচ কৰি থকা দেই আগলৈ আৰু আমাৰ লগত এয়া আছে কেইটামান একদম ধুনীয়া ধুনীয়া গান গায় বেছি চিঞৰি থাকে খালি দেই এইটো চিৰি যে আছে এনেকে চুকুটিবিলাক বহুত ভাল আপোনালোকে কেনেকুৱা লাগিছে ক'ব ভিডিঅ' লৈ আহিম যদি আগলৈ গায়ক হ'ব পাৰে লাইক লাইক কৰিবা আৰু ধুনীয়া ধুনীয়া এইটো ভিডিঅ' চিডিঅ'বোৰ দি থাকে বাকী চাবগে হয় নাই কৈ দিয়া চেনেলৰ বিষয়ে অকণমান চেনেলটোৰ বিষয়ে আৰু লগতে ই এজন চেলিব্ৰিটি চেলিব্ৰিটি চেনেলটো কি বুলি আছে তোমাৰ ৰাহুল ভিডিঅ' ব্লগ কিমান কি কি গান শুনিছা তুমি চব শুনিছা বিহুৰ পৰা ধৰি লোকগীত বৰগীত সকলোখিনি গান শুনিছা বাকী গাই যাব বাকী এয়া আছিলে বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে ক'ব আৰু যদি ভিডিঅ'টো অকণমান হ'লেও যিমান সৰু ল'ৰা ছোৱালী যিমান অকণমান হ'লেও ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি নতুনকৈ আহিছে বাকী থেংক ইউ ছ' মাছ হাই এটা দি দিয়া চবে হাই হাই বাই লাইক কৰিব আমি আজিলৈ খাব